সাধুকথাৰ জৰিয়তে শিশুসকলৰ মনত সৃষ্টিশীল চিন্তা, মূল্যবোধ আৰু নিজৰ ভাষাটোৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ অৰ্থে অসম সাহিত্য সভাই এলানি অনুষ্ঠানৰ আয়োজন কৰি আহিছে। প্ৰথমটো খণ্ডত পৰম্পৰাগত পুতলা নাচৰ জৰিয়তে আগবঢ়োৱা হৈছিল ৰসৰাজ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধুৰ এটি সাধু। আজিৰ এইটো খণ্ডত পুতলাৰ ব্যৱহাৰ কৰি শ্ৰদ্ধেয় নৱকান্ত বৰুৱাদেৱৰ সাধু এটি ৰাইজলৈ উপস্থাপন কৰিছে অন্তৰা চৌধুৰীয়ে। সাধুঘৰত আজি আমি অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক স্বৰ্গীয় নৱকান্ত বৰুৱাদেৱৰ এটা সাধু শুনিম। সাধুটোৰ নাম হ'ল বাঘ আৰু কাৱৈটিলিকা। বিলত পানী খাবলৈ যাওঁতে বাঘটোৱে প্ৰায়ে মাছবোৰক লগ পায়। বিলত পানী খাবলৈ যাওঁতে বাঘটোৱে প্ৰায়ে মাছবোৰক লগ পায়। বাঘে কয়, তহঁতৰ জীৱনটো এইদৰে পানী খেদালি থাকোঁতেই গ'ল। মোৰ দৰে যদি মাটিত ঘূৰি ফুৰিব পাৰিলিহেঁতেন, কত যে কি দেখিলিহেঁতেন। ওচৰতে আছিল কাৱৈ মাছ। কাৱৈ মাছে ক'লে, ময়ো তোমাৰ দৰে মাটিত যাব পাৰোঁ। উজানৰ সময়ত মই কাণেৰে বগোৱা বাই গছতো উঠোঁ। বাঘে লাজ পাই ক'লে, সেইদৰে ক'বলৈ হ'লেতো ময়ো পানীত সাঁতুৰিব পাৰোঁ। তহঁতে যদি মোৰ সমান বেগাই যাব পাৰ। কাৱৈয়ে মাত লগালে, মাটিত তোমাৰ সমান বেগাই যাব নোৱাৰো সঁচা, কিন্তু পানীত আমাক বোলে নোৱাৰা। ওচৰতে আছিল বুঢ়া ভালুক। বুঢ়া ভালুকে ক'লে, তহঁতে বাজি নামাৰ কিয়? বাজি? কিহৰ বাজি? বাঘ আৰু মাছে সুধিলে। লৰ মৰা খেল, ৰেচ আকৌ। ভালুকে ক'লে, বাঘে লৰিব মাটিয়ে মাটিয়ে আৰু তহঁত সাঁতুৰিবি পানী। বাঘে ভাবিলে, দুটামান দীঘল দীঘল জাপ মাৰিলে মাছ ক'ৰবাত পাছত পৰি থাকিব। বাঘৰ সমানে বেগাই যাব পাৰিব জানো সিহঁতে? বাঘে ক'লে, বাৰু হ'ব, মই মাটিত যিমান বেগেৰে যাব পাৰোঁ, কোনো মাছে পানীত সেইদৰে বেগাই যাব নোৱাৰে দেই। কাৱৈয়ে মাত লগালে, আন নেলাগে, আমাৰ কাৱৈটিলিকাই তোমাক হৰুৱাব, চাই থাকিবা। থৈ দে তহঁতৰ ফুটজৰি কথা। কাইলৈ আমি ৰেচ দিম, মানে বাজি মাৰি লৰিম। মই লৰিম বামে বামে আৰু তই লৰিবি পানীয়ে পানীয়ে। পিছদিনা ৰাতিপুৱা আৰু বাঘ আহি বিলৰ পাৰ পালেহি। খেল চাবলৈ বনৰ বাঘ, পহু আৰু চৰাই চিৰিকটিও আহিল। ভালুকে 1, 2, 3 বুলি সংকেত দিয়াৰ লগে লগে ৰেচ আৰম্ভ হ'ল। এয়া ৰেচ আৰম্ভ হ'ল। অলপ পৰ গৈয়ে বাঘে ভাবিলে, কাৱৈটিলিকা চাগে বহুত পাছত আছে। সি পিছফালে ঘূৰি চাই মাত লগালে, কাৱৈটিলিকা কিমান পাছত? বাঘে শুনিলে কাৱৈটিলিকাই পানীৰ পৰাই আগফালৰ পৰাই মাত দিছে, মই ইয়াত, এয়া তুমি আহি থাকা। বাঘ আচৰিত হ'ল। কাৱৈটিলিকা বাঘতকৈ আগবাঢ়িল। সি আগতকৈ বেগাই লৰিবলৈ ধৰিলে। অলপ পৰ গৈ সি আকৌ মাত দিলে, কাৱৈটিলিকা কিমান দূৰত? কাৱৈটিলিকাই আগৰ পৰাই মাত দিলে, মই ইয়াত, তুমি আহি থাকা বাঘ ককাই। এইবাৰ বাঘে সঁচাকৈয়ে চেকুৰ মেলিলে। অলপ পৰ যোৱাৰ পাছত বাঘে আকৌ মাত দিলে, কাৱৈটিলিকা
আকৌ আগফালৰ পৰাই কাৱৈ টিলিকাৰ সঁহাৰি আহিল। ইয়াত বাঘে যেতিয়াই কাৱৈ টিলিকাক মাত দিয়ে, কাৱৈ টিলিকাই তেতিয়া আগফালৰ পৰাই সঁহাৰি দিয়ে। এইদৰে বিলৰ চাৰিওফালে পাক মাৰিও বাঘ কাৱৈ টিলিকাতকৈ আগবাঢ়িব নোৱাৰিলে। যেতিয়াই বাঘে মাত দিয়ে কাৱৈ টিলিকাক আগফালৰ পৰাই সঁহাৰি দিয়ে। কাৱৈ টিলিকাক লৰত হৰুৱাব নোৱাৰি বেচেৰা বাঘ বপুৰা লাজতে গৈ হাবিত সোমালগৈ। কিন্তু এইখিনিতে কিন্তু এটা আছে। কাৱৈ টিলিকাবোৰে সঁচাকৈয়ে বাঘতকৈ বেগাই গৈছিল নে? যাব পাৰিছিল নে? আচলতে এটা বুদ্ধি কৰিহে কাৱৈ মাছবিলাক জিকি। খেলৰ আগদিনা ৰাতিয়ে সিহঁতে ঠিক কৰিলে যে বিলৰ চাৰিওফালে পানীত থকা সৰু সৰু জোপোহাবিলাকত এটা এটা কাৱৈ টিলিকা লুকাই থাকিব। বাঘে যেতিয়াই মাত দিব তেতিয়াই আগফালে থকা কাৱৈ টিলিকাটোৱে সঁহাৰি জনাব। কথামতেই কাম। লৰি থাকোঁতে বাঘে যেতিয়াই কাৱৈ টিলিকা বুলি মাত দিছে, আগফালে থকা কাৱৈ টিলিকা এটাই সঁহাৰি দিছে। বেচেৰা বাঘে ভাবিলে একেটা মাছেই মাতিছে। এইদৰে বুদ্ধি কৰিহে কাৱৈ মাছবিলাক জিকিল। অৰ্থাৎ বলেৰে নোৱাৰা কাম বুদ্ধিৰেও সমাধা কৰিব পাৰি। আজিলৈ আহোঁ।